নমস্কাৰ। পৰিৱেশন কৰিবলৈ লৈছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাটিৰ শিৰোনামা সন্ধিয়াৰ সান্নিধ্য। সন্ধিয়াৰ সান্নিধ্যই তোমাক বাৰু আপ্লুত কৰেনে? যান্ত্ৰিকতাৰ পৰা অৱস লৈ বগা নীলা আকাশৰ মাজত বিলীন হৈ চাবা। এমুকুৰা সঁচা হাঁহিয়ে তোমাক আৱৰি ধৰিব। জোৰ জোৰকৈ পাখি মাৰি ঘৰমুৱা হোৱা পক্ষীজাকলৈ মন কৰিবা। সিহঁতৰো কেতিয়াবা পংখ স্তব্ধ হয়, বিবুদ্ধিত পৰে। এনে লাগে যেন পথভ্ৰষ্ট হৈছে। সেই সময়ত বিশ্বাসৰ মহাবন্ধনে একগোট কৰে আৰু লৈ যায় গন্তব্যস্থানলৈ। সেই বিশ্বাসৰ শিহৰণে ক'ব নোৱাৰাকৈ মন চুই যায়। সঁচা হাঁহিৰ আৱেশ আনে। সূৰ্যৰ কিৰণত জাতিষ্কাৰ হৈ থকা সোণাৰুৰ হালধীয়া আৰু কৃষ্ণচূড়াৰ ৰঙচুৱা হাঁহিটো লাহে লাহে ম্লান হ'ব ধৰে। শান্ত মৃদু বতাহৰ কোবে বাস্তৱলৈ উভতাই আনে আৰু থৈ যায় কিছু ভাল লগা অনুভূতি। ধন্যবাদ।